morning everyone and welcome to my another vlog আৰু আজি হৈছে 3 মে ওয়েডনেসডে আৰু আজি এটা এক্সাম হৈ আছে আসলতে আগৰ ভিডিঅ'ত দেখাইছিলে নাই মই নাজানো এটা কম্পিউটাৰৰ ক্লাছ কৰি আছিলো FTNS ৰ আৰু তাৰে এতিয়া এক্সাম হৈছে ITCP আৰু এক্সাম দিবলৈ কাৰণে আহিছো আৰু তিনটা হৈছে এক্সাম এটা প্ৰ্যাকটিক্যাল থিওৰি এন্ড ভাইভাও হৈছে তো এক্সাম দিবলৈ কাৰণে আহিলো মোবাইলতে এক্সামটো ললে তাৰ পিছত ভাইভা হৈছে তাৰ পিছতে অলপমান প্ৰ্যাকটিক্যাল কৰিলো তাৰ পিছতে এয়া সকলোৱে এক্সাম দি বহি আছে ফাৰ্স্ট টাইম এক্সাম দিলে তাৰ পিছত এতিয়া আছে আমাৰ প্ৰ্যাকটিক্যাল আৰু ভাইভা তাৰ পিছতে এইখিনি কৰিব লাগিব থিওৰিটোতো আমি কৰিলো এক্সাম দিলো আৰু এয়া সকলোখিনি বহি আছে বহুত দিনৰ মূৰত লগ পাইছো বহুত দিনেই হ'ল বুলি 6 মাহ মান হ'ল বিয়াৰ আগতেই যেহেতু ক্লাছ কৰিছিলো আৰু এয়া খুদি আছে তাৰ পিছতে আমি এক্সাম দি গুছি আহিলো আৰু বহুত টাইম হ'ল ৰাতিপুৱা মানে আগতে আহিলো আৰু এতিয়া হৈছে 4টা বাজিছে আমি ৰিটাৰ্ণ হৈছো বতৰটো খুবেই বেয়া আৰু ইটো ৰাস্তা দি আহি মোৰ খুব বেছি ভাল লাগে আৰু ইফালে দি শৰ্টকাট মাৰিলো আৰু গৈ পেলাই বিয়া এখনলৈও যাব লাগিব মোৰ লগৰ এজনী বিয়া মাহত চাগে ৰখি আছে আৰু গৈ লৰালৰিকে ওলাবহে লাগিব আৰু ইয়া ৰেডি হৈ গলো আহিয়ে আৰু আজি বিয়ালৈ ওলাই আহিছো যিহেতু এয়া বিয়াৰ পৰা গৈ আকৌ ঘৰত সোমাম বহুত দিন হ'ল মাৰ ঘৰতেই আছিলো আৰু এতিয়া বলকচোন বিয়াখনলৈ যাওঁ मेरा पर्सनली प्रॉब्लम आता है इसलिए हम एक होने या वही मार्केट लागे नहीं लोटी से पहिले হয় মানুহ কি ওৱাও কিমান যে ভাল লগা পৰিৱেশটো চাওকচোন এবাৰ বিশেষকৈ মোৰ গাটো বৰ বেছি ভাল নহয় সেইকাৰণে মই একদম মানে শুই আহিছো ভিডিঅ'টো দেখিছে চাগে আৰু ভাইটিয়ে ভিডিঅ' কৰি আছিলে আৰু ইয়া নগাঁও আমি পাই গলোহি আৰু এটা কথা আপোনালোকক কোৱা হোৱাই নাই বিয়ালৈ যে গৈ আছো কোন হয় মোৰ ক'বলৈ বাকি আছে আৰু ইয়া বিয়া ঘৰ পাই গলোহি আৰু ৰব কৈ আছো আৰু এই হৈছে মোৰ লগৰজনী বান্ধৱী একদম মানে সৰুৰে পৰা একেলগে থকা একেলগে খেলা ধুলা মানে কি স্কুলত পঢ়া একেলগে LP স্কুলৰ পৰা পঢ়া ফ্ৰেন্ড হয় তাই বহুত মৰম লগা দে তাই আৰু তাই জীৱনটো যাতে সুখৰ হওক তাকে কামনা কৰিছো ফাইনালি তাইও বিয়া হৈ গ'ল সকলোৰে বিয়াবোৰ হৈ গ'ল আৰু আহুতে আইসক্ৰীমৰ জুতি ললো সকলোৱে মা দেউতা ভাইটি মই তাৰপিছতে আৰু এতিয়া ঘৰলৈ বুলি ৰিটাৰ্ণ হৈছো আৰু ভিডিঅ'টো বাৰু কেনেকুৱা লাগিলে চাই ভাল লাগিলে যদি লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব আৰু আজিৰ কাৰণে বাই বাই